নমস্কাৰ সকলোকে মোৰ অন্য এটা ব্লগলৈ মই গৈ আছোঁ ৰাস চাবলৈ। এয়া মানে আগৰে ভিডিঅ', মোৰ গাটো ভাল নাছিলে বাবে দিয়া হোৱা নাছিলে। আৰু মোৰ চেনেলটো নতুনকৈ আহিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব দেই, তেতিয়াহে ময়ো আগলৈ যাব পাৰিম আৰু নতুন ভিডিঅ' দিব পাৰিম। এইবিলাক হ'ল আৰ্টিফিচিয়েল ফ্লাৱাৰ যি আমি ঘৰত ডেক'ৰেশ্যনৰ বাবে ইউজ কৰোঁ। এয়া আমি আহি পালোঁ ৰাসত। চাওক ইমান ভিৰ হৈছে, ইমান মানুহ। চাইডে ফুড ষ্টলবিলাক আছে, নিমকি ভুজিয়া ফাষ্টফুডৰ পৰা চব কিনিয়ে আছে। দোকান বহুত নানা ৰকম বহাইছে। এইবিলাক হ'ল টিকেট কাউণ্টাৰ, য'ত টিকেট খেলি কেনে জিকিব পাৰে সকলোবোৰ বস্তু। ভাগ্য থাকিলেহে পাব দেই। এয়া হ'ল ওপৰত কিবা এটা উঠাই দিছে বেলুনৰ নিচিনা, আৰু এয়া স্মাইল এণ্ড লাভ মানে বেলুন এটা মোৰ ফালে যেন চাই আছে। এয়া চাইডে দোকানবিলাক। মানে যিখন মেইন সোমোৱা দুৱাৰখন আছিলে ন, সঁচাকৈ ইমান ধুনীয়াকৈ বনাইছে। এইবিলাক চাইডে মানে সৰু বাচ্ছাই উঠিবৰ কাৰণে কিবা কিবি লগাইছে আৰু চকৰি আছে, ঘোঁৰা আছে। এয়া হ'ল মেইন সোমোৱা দৰজাখন। গণেশ বাবাৰ দুৱাৰখন ৰাখিছে, গণেশ বাবাৰ মূৰ্তি দি বিৰাটেই ভাল লাগিছে। আৰু ইয়াতে যিতলত মানুহো নহয়, পুতলাৰ দ্বাৰাই দেখুওৱা যায় দেৱী দেৱতা কেনেকৈ কি কৰিছিলে। এয়া হ'ল ওপৰত আছে আমাৰ মহাদেৱ, বাকী তলত বাকী চব গোপিনীবিলাক দেখুওৱা হৈছে। এইফালে মানে ফাংচন হ'ব, লাষ্ট আছিলেতো, সেইকাৰণে মানে ফাংচনো হয় ইয়াতে প্ৰত্যেকবাৰে। বহুতে মানুহ, বহুত ভিৰো হৈছে আৰু গৈ বহুত ভাল লাগিছে। এইবাৰ হাউলি যোৱা কথা আছিলে, কিবা এটা অসুবিধাৰ বাবে হাউলি যোৱা নহ'লে। আৰু যোৱাবাৰ গৈছিলোঁ নলবাৰী চাবলৈ, নলবাৰীটো ভালেই হৈছিলে। এয়া মা কালী। এয়া হ'ল দৈ পক্ষী আৰু দতৰা। এইবিলাক আৰু কৃষ্ণৰ লীলা। এয়া হ'ল ৰাসৰ বাচ্ছা উঠাৰ চাওক মানুহ কিমান হৈছে, বহুতেই ভিৰ। এয়া কৃষ্ণৰ লীলাশীলা। এবাৰ মইজনীকে দেখাই দিছোঁ, মই ভাগিনী, বাইদেউ ভাগিন দুটা। চাওক আগতে কিমান উঠিছিলোঁ এইবিলাক, আৰু আজিকালি পোৱালীবিলাকক উঠা দেখিলে আমাৰো উঠিবলৈ বিৰাট মন যায়, কিন্তু উঠিব নোৱাৰি, এতিয়া সৰু বাচ্ছাৰ হয়। চাওক বায়েকে ভায়েকক কি মৰমত ধৰি ৰাখিছিল পঢ়িব বুলি। এইবিলাকে চাই ভাল লাগে আৰু। এয়া বাবা আমাৰ কৈলাশত সকলো ভক্তকে চাই আছে আৰু আশীৰ্বাদ দি আছে আৰু যাতে চবে ভালে থাকে। এইবিলাক আজিকালি কি ওলায়। ইয়াতে চাওক পুতলা আছে, গাৰু আছে, এই জিলিক জালাক বেলুন আছে। এয়া হ'ল চানা, মিক্সাৰ চানা আছিলে। আকৌ এবাৰ মইজনী ভাগিনীজনী কিবা দেখাই দি আছিলে। এয়া হ'ল বাইদেউ ল'ৰা, সিবিলাক কিনিছে, কিনি কেনে ওপৰত মাৰি কেনে চাওক। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই।